আজি এই ভিডিঅ'টোত আমি আলোচনা কৰিম অৰুণোদয় আঁচনি আৰু PM কিষাণ সন্মান নিধি আঁচনিখনক লৈ সকলোৰে মাজত চলি থকা এটা মিসকনসেপশ্যন বা এটা মিস ইনফৰমেশ্যনক লৈ যে অৰুণোদয় আঁচনি আমি লাভ কৰিলে PM কিষাণ আঁচনিখন আমি পইচা লাভ কৰিম নে নকৰিম বা অৰুণোদয় আঁচনি যদি আমি আবেদন কৰি দিওঁ PM কিষাণৰ পৰা আমাৰ নাম কাটি দিয়া হ'ব নেকি। লগতে আমি আলোচনা কৰিম যে PM কিষাণ সন্মান নিধি আঁচনিখনৰ যিটো 19 নম্বৰ কিস্তিৰ পইচা এই পইচাটো আপোনালোকক কেতিয়া দিয়া হ'ব আৰু অৰুণোদয় আঁচনিত আপোনালোকক ইনকম চাৰ্টিফিকেটৰ প্ৰয়োজন আছে নে নাই। এই ভিডিঅ'টো যদি আপোনালোকে কমপ্লিটলি চাই তেনেহ'লে দুইটা ইনফৰমেশ্যন আপোনালোকে এই ভিডিঅ'টোৰ পৰা সম্পূৰ্ণৰূপে জানিব পাৰিব। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে প্ৰথমৰ পৰা শেষলৈকে চাব। এতিয়ালৈকে আপুনি যদি ভিডিঅ'টো লাইক এটা কৰা নাই লাইক এটা কৰি দিব। চেনেলটোলৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে। এতিয়া প্ৰথমে আমি আলোচনা কৰি লওঁ অৰুণোদয় আঁচনিখনক লৈ যে অৰুণোদয় আঁচনি যদি আপোনালোকে আবেদন কৰে তেনেকুৱা ক্ষেত্ৰত আপোনালোকক যিখন ইনকম চাৰ্টিফিকেট এইখনৰ প্ৰয়োজন আছে নে নাই। চাওক অৰুণোদয় আঁচনিক লৈ চৰকাৰে যিহেতু বহুত দিনৰ পৰা তেওঁলোকে বহুতখিনি আপডেট দি আছে আৰু ইনকম চাৰ্টিফিকেটক লৈ তেওঁলোকে এতিয়া এটা গুৰুত্বপূৰ্ণ আপডেট দি দিলে যিটো মই আপোনালোকৰ স্ক্ৰীনত এতিয়া দেখুৱাই দিছোঁ। এইটো এটা অফিচিয়েল নটিফিকেশ্যন যে ইনকম চাৰ্টিফিকেটৰ যিটো বৰ্তমান এটা ধৰি লওক কথা চলি আছে যে সকলোৱে ইনকম চাৰ্টিফিকেট দিব লাগিব। চৰকাৰে কৈছে যে বিত্ত বিভাগে অৰুণোদয় 3 আঁচনিৰ অধীনত উপাৰ্জন প্ৰমাণপত্ৰৰ প্ৰয়োজন সাপেক্ষে এক স্পষ্টীকৰণ জাৰি কৰিছে। এই স্পষ্টীকৰণ অনুসৰি অৰুণোদয় 3.0 আঁচনিৰ অধীনত বিত্তীয় সাহায্য লাভ কৰিবলৈ বৈধ ৰেচন কাৰ্ড থকা ব্যক্তি তথা পৰিয়ালে উপাৰ্জনৰ প্ৰমাণপত্ৰ জমা দিয়াৰ প্ৰয়োজন নাই। সেয়েহে আবেদনকাৰীসকলক উপাৰ্জনৰ প্ৰমাণপত্ৰৰ সন্দৰ্ভত যিকোনো বিভ্ৰান্তিকৰ তথ্য অথবা কোনো ব্যক্তি বা গোটৰ কু অভিপ্ৰায়ৰ ভুক্তভোগী নহ'বৰ বাবে সতৰ্ক হৈ থাকিবলৈ জনোৱা হৈছে। অৰ্থাৎ আপোনালোকে কোনো ধৰণৰ ইনকম চাৰ্টিফিকেট দিয়াৰ প্ৰয়োজন নাই। আৰু চৰকাৰে যিহেতু এইটো আপডেট দি দিয়া নাছিলে কাৰণে বহুতো মিটিঙত কৈ দিয়া হৈছিলে যে আপুনি ইনকম চাৰ্টিফিকেটখন উলিয়াই থওক। সেইকাৰণে বহুতো মহিলাই ইনকম চাৰ্টিফিকেট উলিয়াবলগীয়া হৈছিলে, কিন্তু বহুতো মহিলাই এতিয়াও ওলোৱা নাই বাৰু। গতিকে ইনকম চাৰ্টিফিকেট আপোনালোকৰ ওলোৱা কোনো প্ৰয়োজন নাই। ৰেচন কাৰ্ড থাকিলেই হ'ব, কিন্তু ৰেচন কাৰ্ডটো থাকিব লাগিব, তেতিয়াহে আপুনি অৰুণোদয় আঁচনি পইচা পাব। এতিয়া যিসকল লোকে এতিয়াও ৰেচন কাৰ্ড পোৱা নাই আবেদন কৰি থৈছে তেওঁলোকে যেতিয়া ৰেচন কাৰ্ডটো লাভ কৰিব চিম্পলি আপোনালোকে তাৰ কপি এটা নি আপোনালোকে জমা কৰি দিলে হ'ব। যদি আপোনাৰ ৰেচন কাৰ্ড নাই বা আবেদনো কৰা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি অৰুণোদয় আঁচনিত আবেদনো কৰিব নোৱাৰিব আৰু আবেদন কৰিলে আপোনালোকে কোনো ধৰণৰ আঁচনিখনৰ পৰা একো লাভ নাপাব। এতিয়া হ'ল আপোনালোকে অৰুণোদয় আঁচনিত যদি আপুনি আবেদন কৰে তেনেকুৱা ক্ষেত্ৰত আপুনি PM কিষাণ যিখন আঁচনি এই আঁচনিখনৰ পইচা লাভ কৰিবনে নাই। চাওক অৰুণোদয় আঁচনি আৰু PM কিষাণ আঁচনি এই দুইখন হৈছে বেলেগ বেলেগ আঁচনি। অৰুণোদয় আঁচনি হৈছে অসম চৰকাৰৰ এখন আঁচনি যিখন আঁচনি চৰকাৰে মহিলাসকলৰ কাৰণে আনিছে বা যিসকল দুখীয়া দৰিদ্ৰ মানুহ তেওঁলোকৰ কাৰণে আনিছে বা ৰোগীয়া মহিলা তেওঁলোকৰ কাৰণে আনিছে, বৃদ্ধ যিসকল মহিলা আছে তেওঁলোকৰ কাৰণে আনিছে, বিধৱা অবিবাহিত যি ধৰি লওক 45 বছৰ ওপৰ বয়সৰ মহিলা তেওঁলোকৰ কাৰণে আনিছে। গতিকে এই আঁচনিখন আৰু PM কিষাণ আঁচনি কোনো ধৰি লওক একো মিলে নাই। সেইখন হৈছে এখন কৃষকৰ আঁচনি যিখন দিয়ে কেন্দ্ৰীয় চৰকাৰে আৰু সেই আঁচনিখন চৰকাৰে সেইসকল লোকক দিয়ে যিসকলে খেতি কৰে আৰু তেওঁলোকে নিজৰ যোগ্যতাটো প্ৰমাণ কৰি দেখুৱাব পাৰিলে চৰকাৰে সেই আঁচনিখনৰ বাবদ প্ৰত্যেক বছৰে 3টা কিস্তি 2000 টকা প্ৰদান কৰে। গতিকে আপুনি যদি অৰুণোদয় আঁচনি একেঘৰ মানুহে যদি অৰুণোদয় আঁচনিও পায় PM কিষাণ আঁচনিও পায় কোনো ধৰণৰ তাত প্ৰব্লেম নাই। যদি আপুনি দুইখন আঁচনিৰ কাৰণে যোগ্য হয় দুইখন আঁচনি পইচাই আপুনি লাভ কৰিব। আৰু যদি আপুনি দুইখন আঁচনিৰ কাৰণে অযোগ্য হয় তেনেহ'লে দুইখনৰ কাৰণে আপুনি লাভ নকৰে। হয়, অৰুণোদয় আঁচনিখনত আপোনালোকে পইচা পাবৰ কাৰণে কোনো খেতি বাতি আপোনালোকৰ প্ৰয়োজন নাথাকে। কেৱল আপোনালোকৰ যিটো বাৰ্ষিক উপাৰ্জন সেইটো 2 লাখ টকা বা তাতকৈ কম হ'লেই হ'ব আৰু আপোনাৰ ঘৰত কোনো চৰকাৰী চাকৰিয়াল থাকিব নালাগিব আৰু আপোনাৰ 4 চকীয়া বাহন থকা নাথাকিলেই হ'ব। কিন্তু PM কিষাণ আঁচনিখনত আপুনি দুখীয়া হ'লে PM কিষাণ আঁচনি পইচা লাভ নকৰে। আপোনালোকৰ খেতি বাতি থাকিব লাগিব, তেতিয়াহে আপুনি PM কিষাণ আঁচনিখনৰ পৰা পইচা লাভ কৰিব। আৰু কিছুমান নীতি নিয়ম আছে, সেই নীতি নিয়মৰ ভিতৰত আপুনি পৰিলেহে PM কিষাণ আঁচনিখনৰ পৰা পইচাটো লাভ কৰিব। এতিয়া আপোনালোক বহুতে ভাবি আছিলে যে আমি অৰুণোদয় আঁচনিত যদি আবেদন কৰি দিওঁ যিটো PM কিষাণ আমি 2000 পাই থাকোঁ সেইটো আমাৰ কাট খাই যাব নি। আপোনাৰ সেইটো কোনো ধৰণৰ প্ৰভাৱ নপৰে। তাত অৰুণোদয় আঁচনি আৰু PM কিষাণ দুইখন আঁচনিৰ পৰা আপোনালোকে সুবিধাসমূহ ল'ব পাৰিব। এতিয়া আগবাঢ়িছোঁ আজি শেষৰটো আপডেটলৈ যিটো হৈছে PM কিষাণ আঁচনিখনৰ 19 নম্বৰ কিস্তিটোক লৈ যে PM কিষাণ আঁচনিৰ 19 নম্বৰ কিস্তিটো আমি কেতিয়া লাভ কৰিম আৰু ইয়াৰ কাৰণে আমি কিবা কৰিব লাগিব নি। PM কিষাণৰ 19 নম্বৰ যিটো কিস্তিৰ পইচা এই পইচাটো পাবৰ কাৰণে আপোনালোকে হয় কিছু সংখ্যক লোকে কিছুমান কাম কৰিব লাগিব। যদি আপোনালোকৰ যিটো ষ্টেটাছ আছে নৈৰ ষ্টেটাছত গৈ আপুনি যিটো চেক কৰিব পাৰে, ইয়াত যদি আপোনাৰ ধৰি লওক EKYC লেণ্ড চিডিং আৰু বেংক আধাৰ লিংক এইকেইটা যদি আপোনালোকৰ ঠিক হৈ থকা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি CSCত গৈ এইসমূহ কাম ঠিক কৰিব লাগিব। কিছুমান CSC থ্ৰু দি হ'ব, কিছুমানৰ কাৰণে আপুনি ডাইৰেক্ট আপোনাৰ এগ্ৰিকালচাৰ অফিচ যাব লাগিব, তাত আপোনালোকে এইসমূহ ঠিক হ'ব। গতিকে আপোনালোকৰ যদি কোনো ধৰণৰ একো প্ৰব্লেম হৈ থকা নাই আপুনি 18 নম্বৰ কিস্তি ধুনীয়াকৈ পাইছে এতিয়াও আপোনাৰ ষ্টেটাছ ঠিকমতে হৈ আছে তেনেকুৱা ক্ষেত্ৰত আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। আপুনি PM কিষাণ আঁচনিখনৰ যিটো পইচা সেই পইচাটো আপোনালোকে লাভ কৰিব। যিসকলে PM কিষাণ আঁচনিখনৰ 18, 17 বা 16 নম্বৰ কিস্তি লাভ কৰা নাছিলে আৰু তেওঁলোকে যদি এতিয়া এইসমূহ বস্তু যদি তেওঁলোকে ঠিক কৰি দিয়ে
তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে PM কিষাণ আঁচনিখনৰ যিটো পইচা আছে মানে 3টা কিস্তি যিটো পইচা ফচি আছিলে সেই পইচাটো তেওঁলোকে একেলগতে লাভ কৰিব বুলি কৈছে মানে আপোনালোকে PM কিষাণৰ যিকেইটা কিস্তি পইচা ফচি আছিলে 2000 আপুনি যিমানকেইটা কিস্তি ফচি আছে সকলোবিলাক ঠিক কৰিলে আপুনি 19 নম্বৰ কিস্তিৰ যিটো পইচা সেই পইচাটোৰ লগতে আপুনি একেলগে এই পইচাটো লাভ কৰিব আৰু এটা কথা PM কিষাণত বহুতো লোকে নতুনকৈ আবেদন কৰিছে যিসকল লোকে নতুনকৈ আবেদন কৰা নাই আবেদন এতিয়াও চলি আছে কৰিব পাৰে আৰু যিসকলে নতুনকৈ আবেদন কৰিলে KYC আপোনালোকে কৰি থব সোনকালে KYC নকৰাকৈ বহুতে ৰৈ থাকে যাৰ কাৰণে তেওঁলোকে আঁচনিখনৰ পইচা লাভ নকৰে KYC লেণ্ড সিডিং আৰু বেংক এথাৰ লিংক এইকেইটা প্ৰয়োজনীয় হয় সকলো ঠিকমতে কৰি থব ষ্টেটাছটো আপুনি ন' ইয়ৰ ষ্টেটাছত গৈ এবাৰ চেক কৰিব নিজৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো নাজানিলে ন' ইয়ৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ অপশ্যনত গৈ আপুনি মোবাইল বা আধাৰ নম্বৰ কোনোবা এটা দি বাকীখিনি আপুনি ইয়াত আধাৰ বা মোবাইল নম্বৰ দিব তাৰপৰা কেপচা ফিল কৰি OTP আহিব OTP আপোনালোকে দিয়াৰ লগে লগে আপোনাৰ ষ্টেটাছটো আপুনি চেক কৰিব যদি সকলোবিলাক ঠিক হৈ আছে তেনেহ'লে PM কিষাণৰ যিটো 19 নম্বৰ কিস্তি পইচা এইটো আপুনি ফেব্ৰুৱাৰী মাহত লাভ কৰিব আৰু আপোনালোকে সেই পইচাটো তেতিয়াই লাভ কৰিব গতিকে PM কিষাণৰ যিটো 19 নম্বৰ কিস্তি পইচাটো ফেব্ৰুৱাৰী মাহৰ শেষৰ ভাগত নহবা মাজ ভাগত আপোনালোকৰ একাউণ্টত আপোনালোকে লাভ কৰিব বুলি কোৱা হৈছে গতিকে এইকেইটা আছিলে যে আপোনালোক দিবলগীয়া ইনফৰমেশ্যন আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব চেনেললৈ যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি ল'ব এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' ৰেগুলাৰ চাই থাকিবৰ কাৰণে লগ পাম এটা নতুন ভিডিঅ'ত আহিলৈ ধন্যবাদ